নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এছ ডিজিটেক চেনেলত অন্য এক নতুন ভিডিঅ'লৈ। ভিডিঅ'টো হৈছে আজি ভিডিঅ'টো লৈ আছে গুৰুত্বপূৰ্ণ বিষয় লৈ। আপোনাৰ যদি পান কাৰ্ড আছে আৰু পান কাৰ্ডটো হেৰাই গৈছে, নতুবা ডেমেজ হৈ গৈছে, নতুবা ভাঙি গৈছে, তেতিয়াহ'লে আপুনি আৰু চিন্তা কৰিব নালাগে। এতিয়া আপোনাৰ মোবাইলৰ পৰা আপুনি ৰিপ্ৰিণ্টৰ বাবে আপুনি অৰ্ডাৰ কৰিব পাৰিব। আৰু এই অৰ্ডাৰ কেনেকৈ কৰিব আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো চোৱাৰ পূৰ্বে যদি চেনেলটো নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপুনি প্ৰথমে পাই যায়। তেন্তে বলক ভিডিঅ'টো চাবলৈ আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনাৰ মোবাইলত থকা যিকোনো ব্ৰাউজাৰ অ'পেন কৰি আপুনি পান কাৰ্ড ৰিপ্ৰিণ্ট লিখি আপুনি চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰাৰ পিছত আপুনি নতুন পেজত আহি আপুনি ৰিকুৱেষ্ট ফৰ ৰিপ্ৰিণ্ট অফ পান কাৰ্ড NSDL, আপোনাৰ পান কাৰ্ডটো NSDLৰ পৰা হ'লে আপুনি এই অপশ্যনটোত ক্লিক কৰি দিয়ক। ৰিপ্ৰিণ্ট পান কাৰ্ড UTI TSL, এই UTI TSLৰ যদি পান কাৰ্ড হয় আপুনি এই অপশ্যনটোত ক্লিক কৰি দিব আৰু এনেকুৱাকৈ পেজ অ'পেন হৈ আহিব আৰু আপুনি তলত স্ক্ৰল ডাউন কৰি চাওক ৰিপ্ৰিণ্ট পান কাৰ্ড, এই অপশ্যনটোত আকৌ ক্লিক কৰি দিব। ৰিজেনেৰেট পান কাৰ্ড ৰিপ্ৰিণ্ট ৰিকুৱেষ্ট এইটোত কৰিব নালাগে। আকৌ নতুন পেজ আহিব আপোনাৰ সন্মুখত। এনেকুৱাকৈ আপুনি পেন কাৰ্ড নাম্বাৰ বিচৰা হৈছে, পেন কাৰ্ড নাম্বাৰটো আপুনি ইয়াত এণ্টাৰ কৰি দিব। পেন কাৰ্ড নাম্বাৰ এণ্টাৰ কৰাৰ পিছত আধাৰ নাম্বাৰটো আপুনি যদি আছে এণ্টাৰ কৰি দিয়ক। বন্ধুসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে মনোযোগ দি চাওক, নহ'লে আপুনি এপ্লাই কৰাৰ সময়ত কিন্তু অসুবিধা পাব। পান কাৰ্ড নম্বৰ এণ্টাৰ কৰাৰ পিছত আধাৰ নাম্বাৰটো এণ্টাৰ কৰি দিয়ক। তাৰপিছত ডেট অফ বাৰ্থৰ আপুনি মন্থ আৰু ইয়াৰটো আপুনি এণ্টাৰ কৰি দিয়ক। তাৰপিছত আপুনি তলত অলপ স্ক্ৰল ডাউন কৰক আৰু এণ্টাৰ কেপচা, আপুনি যিটো কেপচা আপোনাৰ সন্মুখত আহিছে সেইটো আপুনি এণ্টাৰ কৰি দিয়ক। কেপচা এণ্টাৰ কৰাৰ পিছত আপুনি ছাবমিট অপশ্যনটোত ক্লিক কৰি দিয়ক। ছাবমিট অপশ্যনত ক্লিক কৰি অলপ সময় ৱেইট কৰাব আৰু আপোনাৰ সন্মুখত ওলাইছে ইনফৰমেশ্যন, প্লিজ ভেৰিফাই ইয়ৰ কণ্টেক্ট ডিটেইলছ। আপোনাৰ পান কাৰ্ডৰ গোটেই ডিটেইলছটো আপোনাৰ সন্মুখত অ'পেন হৈ আহিছে। আপুনি চাব পাইছে। আপুনি অ'কে অপশ্যনত ক্লিক কৰি দিয়ক আৰু এতিয়া আপুনি পান নাম্বাৰ, মোবাইল নাম্বাৰ, ইমেইল ID যদি দিয়া নাই সেইকাৰণে অহা নাই, কমিউনিকেশ্যন এড্ৰেছ, আপোনাৰ পেন কাৰ্ডৰ এড্ৰেছখিনি আছে, পিন কোড নাম্বাৰ গোটেইখিনি দিয়া আছে। এতিয়া কেপচাটো আপুনি এণ্টাৰ কৰি দিয়ক। কেপচা এণ্টাৰ কৰাৰ পিছত আপোনাৰ তলত এটা সৰু ক'লা বক্স দেখা পাইছে, সেই অপশ্যনটোত আপুনি টিক মাৰ্ক কৰিব লাগিব আৰু টিক মাৰ্ক ক্লিক কৰি আপুনি গেট OTPত আপুনি ক্লিক কৰিব লাগিব। আপুনি টিক মাৰ্ক কৰক, কৰি গেট OTP অপশ্যনটোত ক্লিক কৰি দিয়ক। তাৰপিছত ইনফৰমেশ্যন OTP ইজ চেণ্ড ইয়ৰ মোবাইল, আপোনাৰ পান কাৰ্ডৰ সৈতে যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ হৈ আছে সেই মোবাইলটোত OTP গৈছে। আপুনি অ'কে ক্লিক কৰি আপোনাৰ OTPটো আপুনি এণ্টাৰ কৰি দিয়ক। OTPটো এণ্টাৰ কৰি আপুনি ছাবমিট ক্লিক কৰক। ছাবমিট ক্লিক কৰাৰ পাছত অলপ সময় ৱেইট কৰক আৰু আপোনাৰ সন্মুখত নতুন পেজ অ'পেন হৈ আহিব। এতিয়া আপোনাৰ ডেট এণ্ড টাইম, আপুনি কোনটো ডেটত এপ্লাই কৰিলে সেই ডেট অফ টাইমটো ইয়াত দেখুৱাই আছে। ছাৰ্ভিচ, পেন ৰিপ্ৰিণ্ট পে'মেণ্ট, আপুনি পেন কাৰ্ড ৰিপ্ৰিণ্টৰ বাবে 50 টকা এটা পে'মেণ্ট কৰিব লাগিব। মোবাইল নাম্বাৰ দিব পাৰে, ইমেইল ID আছে যদি ইমেইল ID দিব পাৰে। আৰু এই বক্সটোত আপুনি দেখা পাইছে এটা
টিক মাৰ্ক বহুৱা জেগা এই অপশ্যনটোত আপুনি এটা ক্লিক কৰক আৰু টিক মাৰ্ক কৰি আপুনি কনফাৰ্ম পেমেণ্টত ক্লিক কৰি দিয়ক। টিক মাৰ্ক কৰক আৰু কনফাৰ্ম পেমেণ্টত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত পেমেণ্ট অপশ্যনটো আহি যাব আৰু এতিয়া আপুনি ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, আদাৰ্ছ ডেবিট কাৰ্ড, ইণ্টাৰনেট বেংকিং, ৱালেট, কেছ কাৰ্ডছ, QR এই গোটেইখিনি অপশ্যনৰ পৰা যিকোনো অপশ্যনৰ পৰা আপুনি পেমেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ডৰ পৰা আপুনি ডেবিট কাৰ্ডৰ নাম্বাৰখিনি ইয়াত এণ্টাৰ কৰি আপুনি পেমেণ্ট কৰিব পাৰিব আৰু পেমেণ্ট হৈ যোৱাৰ এণ্টাৰ কৰাৰ পিছত আপুনি মেক পেমেণ্ট কৰিব আৰু পেমেণ্টখিনি হৈ যোৱাৰ পিছত আপোনাক তাত এটা ৰিচিপ্ট আহিব আৰু সেই ৰিচিপ্টটো আপুনি ভালদৰে ৰাখিব। হয়তো আপোনাৰ পেন কাৰ্ডটো পোষ্ট অফিচৰ জৰিয়তে অহাৰ পিছত সেই ৰিচিপ্টটো বিচাৰিব পাৰে, গতিকে আপুনি এনেকৈ আপোনাৰ পেন কাৰ্ডটো ৰিপ্ৰিণ্টৰ বাবে অৰ্ডাৰ কৰিব পাৰে। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই যায়। জয় আই অসম।